নমস্কাৰ, মোৰ নাম ৰাহুল আৰু আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' আজি মোৰ প্ৰথম ভিডিঅ'। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যে ইউটিউব চেনেল খুলিম আৰু নতুন নতুন ভিডিঅ' আপলোড কৰিম বা ব্লগিং কৰিম বা কিবা কৰিম। মোৰ প্ৰথম ভিডিঅ'টো আহিব আপোনালোকৰ আগত পৰীক্ষা নিৰীক্ষা ভিডিঅ', কাৰণ মোৰ ইউটিউব চেনেলটো পৰীক্ষা নিৰীক্ষা কৰাৰ ওপৰত হ'ব। গতিকে মোৰ এইটো প্ৰথম ভিডিঅ', আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব আছে, সেইটো মই আপোনালোকক কৈ আছোঁ। লোকেশ্যনটো অলপ চেঞ্জ কৰোঁ। তো ক'ব লগা কথাষাৰ আছিল, মই যিবোৰ ভিডিঅ' বনাম সেইবোৰ অলপ এক্সপেৰিমেণ্ট হ'ব। আপোনালোকে ঘৰত কেতিয়াও ট্ৰাই নকৰিব। যদিও আপোনালোকে ঘৰত ট্ৰাই কৰে, তেন্তে আপোনালোকে অলপ ল'ৰা ছোৱালীৰ পৰা অলপ আঁতৰত হ'ব। চ' মই এতিয়া আপোনালোকৰ আগত মোৰ যোনটো পৰীক্ষাৰ, সেইটো পৰীক্ষাৰ মই কৈ দিব বিচাৰোঁ। মই ল' বাজেটত বনাইছোঁ, কাৰণ মোৰ ওচৰত আছে দুটা পেপচি আৰু আছে মোৰ ওচৰত চল্ট, নিমখ আছে আৰু লগতে মোৰ ওচৰত আছে প'ল' পালোঁ, কাৰণ মই মেণ্টছ বিচাৰিছিলোঁ, মেণ্টছ চকলেট নাপালোঁ আমাৰ এৰিয়াটোত। ত' প'ল' পালোঁ, লগতে বেলুন দুটা। চ' ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' আমি এতিয়া পোনপ্ৰথমে নিমখখিনি বেলুনৰ ভিতৰত ভৰাই লওঁ। চ' এতিয়া আমি বেলুনৰ ভিতৰত পলুটো ভৰাই লওঁ। চ' এতিয়া আমি বটলৰ ঢাকনিটো খুলি লওঁ। বটলৰ ঢাকনিটো খুলি লৈ আমি বেলুন দুটা লগাই লওঁ বটলৰ ঢাকনিৰ ওপৰত। তাৰপিছত চাওঁ হওক আমাৰ এইফালে নিমখ আৰু এইফালে পল'ই কি ৰিয়েকশ্যন কৰে আমাৰ পেপচিৰ সৈতে, আৰু ৰিয়েকশ্যন কৰি কিনে আমি দুইটা বেলুনৰ মাজত চাম যে সেই বেলুনটোৰ দুটা ৰিয়েকশ্যন কৰি কিনে ইমান ডাঙৰলৈকে ওলাব পাৰে।